পাৰ্টি বুলি দিয়া নাই, কিন্তু অলৰেডি এজন নেৰচন বড়ো আৰু জগদীশ সৰকাৰ বুলি তেওঁলোকে অলৰেডি যোৱাকালি কেছ ছাবমিট কৰিছে। আজি অলৰেডি কেছ কৰ্টত আহিল উঠিল আৰু সেই কৰ্টত উঠাত মানে কৰ্টে এপ্ৰিচিয়েট কৰিছে যে ইয়া মানে একদম মানে গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আমাৰ চৰকাৰ তৰফৰ পৰা যিটো আপোনাৰ তেওঁলোকে তাত থিয় দিছিলে আদালতত, তেওঁলোকে সময় বিচাৰিছে, তেওঁলোকে সময় পোৱা নাই বুলি কৈছে যে হঠাৎ কৰি আমি সেই বস্তুটো কিবা কৰিছোঁ, গতিকে সময় লাগে। গতিকে অহা 5 তাৰিখে আকৌ কৰ্টত এই বিষয়টোৰ ওপৰত মানে কিবাটো বিচাৰটো চলিব, তেতিয়া নিশ্চয়কৈ বথ পাৰ্টি ইয়াৰ যুক্তিযুক্ততা দিব। গতিকে ইয়াৰ ওপৰত অলৰেডি কেছ হৈছে আৰু আমি শুনিছোঁ আৰু বহুতে এইটো মানে PIL কৰিব, কাৰণ এইটো অকল BTC হৈ থকা নাই। এতিয়া কাৰ্বি আংলং, আপোনাৰ NC হিলছ, মেঘালয়ৰ 6 শিডুল এৰিয়া, আপোনাৰ মিজোৰামৰ আৰু ত্ৰিপুৰাৰ তেওঁলোকেও চিন্তিত হৈছে, কাৰণ সেইটো এটা ইনষ্টেঞ্চ যদি হৈ থাকে, সেইটো এটা যদি বেড প্ৰেক্টিচ যদি হয় সংবিধানক লৈ ফালে, আৰু যদি সেইটো এটা মানে বেড মানে আপোনাৰ প্ৰেচিডেণ্ট যদি হৈ থাকে, ইন ফিউচাৰত অসমৰ মানে গভৰ্ণৰে যিকোনো কাউন্সিলক নিজৰ ইচ্ছামতে ভাঙা পতা কৰি থাকিব। গতিকে সেইটো কেতিয়াও হ'ব দিব নোৱাৰে। সেইকাৰণে সেইটো BTCৰ কেছ হৈ থকা নাই, এইটো গোটেই ট্ৰাইবেল এৰিয়াৰ 6 শিডুলৰ কাৰণে হৈছে। গতিকে আজি চৰকাৰে যদি ছাপ'জ মনোভূত নহয় মিজোৰাম সেইবিলাকত, গভৰ্ণৰৰ দ্বাৰা ডিজলভ কৰিব পাৰিব, তাৰ জনগণৰ দ্বাৰা ইলেক্টেড যিটো গভৰ্ণমেণ্ট যেতিয়াই ইচ্ছা তেতিয়াই ভাঙিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ প্ৰেক্টিচটো যদি 6 শিডুলত থাকে, তেতিয়া সেই 6 শিডুলৰ মানুহে কেতিয়াও মানে সুৰক্ষিত নহয়, তেওঁলোকৰ উন্নয়নৰ কাম কাজবিলাক তেওঁলোকে নিজৰ মতে কৰি যাব নোৱাৰিব। ভাৱে কোনোবা ব্যক্তিয়ে ইলেকশ্যন পাতিব খোজা নাই, কোনোবা ইলেকশ্যন কমিশ্যনে ইলেকশ্যন কণ্ডাক্ট কৰা নাই, অসম চৰকাৰে ইলেকশ্যন পতাৰ ইচ্ছা নাই, তেনেকুৱা ধৰণৰ পৰিৱেশ হোৱা নাই। ইয়াত হ'ল মহামাৰী এটা পৰিৱেশ, গোটেই ৱৰ্ল্ডত হৈছে ইয়াৰ পিছত ভাৰতবৰ্ষ। গতিকে সেইটো BPF দলেও কৰা নাই, যিটো মানুহে গালি দি থাকিব খোজে, আৰু আমাৰ BTC চৰকাৰো কৰা নাই। এই চিটুৱেশ্যন এজয় হ'ল দেশখনতে ইমাৰ্জেঞ্চি ঘোষণা কৰিছে। এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি পিৰিয়ডত বৰ্তমানৰ চৰকাৰটোৱে 1 বছৰ এক্সটেনশ্যন কৰিব পাৰে গভৰ্ণৰে, এই প্ৰভিজনটো আছে, কিন্তু সেই প্ৰভিজনটোৰ মতে যোৱা নাই, আৰু সেইটো আমি কৈছোঁ এয়া সংবিধানক উলংঘা কৰা হৈছে। আৰু এইটো ডেফিনেটলি আমি ক'ব লাগিব, কাৰণ কিয় 6ষ্ঠ অনুসূচীটো BTC অঞ্চলৰ জনগণৰ কাৰণে এটা সুৰক্ষিত সাংবিধানিক ব্যৱস্থা। সেইটো যদি আজি কোনোবা বাহিৰৰ পৰা আহি উলংঘা কৰে, পৰহি আৰু কৰিব। গতিকে সেইবিলাক বিষয় অকল BTCৰ কাৰণে নহয়, অসমৰ কাৰণে চিন্তাজনক বিষয়। আজি অসমৰ জনগণৰ নিৰ্বাচিত চৰকাৰ এটা, অসমীয়া মানুহে বনোৱা চৰকাৰ এটা, আজি যদি কোনোবা নমিনেটেড গভৰ্ণৰৰ এটা ডিছক্ৰিশ্যনাৰী বুলি ৰাজ্যখনৰ চৰকাৰখনে বিচৰা ধৰণৰ যদি নহয়, তেতিয়া এই অসমৰ জনগণৰ ভৱিষ্যত এই গণতন্ত্ৰৰ দেশত কেনেকৈ সুৰক্ষিত হ'ব পাৰে। গতিকে এয়া BTCৰ কথা নহয়, এয়া একচুৱেলি অসমৰে কথা। গতিকে ইয়াত নিশ্চয়কৈ বহুত এটা মানে ডিবেট কৰিবলগীয়া আছে, চাবলগীয়া আছে, আৰু অলৰেডি মানে এক্সপাৰ্টবিলাকে ইয়াৰ ওপৰত মতবিলাক দি আছে।